সকলোকে আজি আকৌ নতুন ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। আজি লং ভিডিঅ' লৈ পেলাই আহিলোঁ। বহুত দিন হ'ল লং ভিডিঅ' দিম বুলি পেলাই লং ভিডিঅ' বনাওঁ, কিন্তু দিয়া নহয়। তো আজি ধুনীয়াকৈ বনাই মেলি আৰু আমাৰ ঘৰত আছোঁ, যিহেতু ঘৰৰ মানে পৰিৱেশটোৱে আজি দেখুৱাম বুলি ভাবিছোঁ। মানে ইমান দিনে ভিডিঅ' দি আছোঁ, ক'ৰবাত যাই থাকা, ক'ৰবাত কিবা কৰা, সেইবিলাকে ভিডিঅ' দি আছিলোঁ। তো আজি মানে ঘৰত থাকিনো কি কৰি আছোঁ সেইটো আপোনালোকক অকণমানকৈ দেখুৱাম। তো আজি এইবিলাক চাফা চাফা কৰি পোলাও বনাব লৈছোঁ। ৰ'ব, ভেজ পোলাও এটা বনাই মেলি খাওঁ বুলি পিনে ধুনীয়াকৈ বনাবৰ কাৰণে লৈছোঁ। তো আপোনালোকে কেনেকুৱা আছে জনাব। মানে প্ৰথমতে ভাবিছিলোঁ শ্বৰ্ট ভিডিঅ' বনাম বুলি পিনে। শ্বৰ্ট ভিডিঅ' বনাই থাকোঁতে মনত পৰিল যে আজি লং ভিডিঅ' এটা বনাই দিওঁ, কাৰণ আমাৰ ঘৰত আজি অকণমান দোৱা কৰিব, চব গোটেইখিনি আহিব। সেইকাৰণে ধুনীয়াকৈ এতিয়াৰ পৰাই ভিডিঅ'টো কৰিছোঁ, গধূলিলৈকে ভিডিঅ'টো কৰিম বুলি ভাবি আছোঁ। আৰু অকণমানকৈ কাম কৰিলোঁ আজি ঘৰতে, বৌৰ লগতে। এয়া ধুনীয়াকৈ পিঁয়াজটো বহাই দি মেলি পিঁয়াজটো দিছোঁ, পিঁয়াজৰ লগত আদা নহৰু আৰু দালচেনি এনেকৈ দিলোঁ। তেজপাতটো দিব পাহৰিছোঁ, ৰ'ব তেজপাতটো দি লওঁ। ইমান বৰ বিশেষ নাজানো মানে বনাবৰ কাৰণে, সেইটো ট্ৰাই কৰিছোঁ। আৰু এইবিলাক ইমান টাইমে দি থাকিলে আমি কৰি থাকিলোঁ। কিহৰ মিটিঙত দিছিলি? তোমালোকক যে মামাই 10,000 টকা দিয়া কথা আছিল, দিলে নে নাইনো? ইফালে চাই ফেলে কোৱা মামা হয় নেকি? নাই দিয়া। গছৰ পুলি ইমান ৰুব দিলা, গছৰ পুলি ৰুব দিছি, কিন্তু পইচাটো দিয়া নাই এতিয়ালৈকে। হয় নেকি? গোটাখানি দি পেলাই একদম ধুনীয়াকৈ একবাৰ লাৰি চাৰি দিলোঁ, দি উঠি চাউলটো বহাই দিম। এতিয়া এইফালে বৌৱেও বগৰী খাই আছে তামাম। আজি পুৰা চবেই কাম কৰি আছোঁ, মানে বৌহঁতৰ ৰুম চুম ভাল কৰিলে। এয়া বহাই দিছে বৌৱে চাহ, 1 ডেচকি চাহ বহাইছে। আমাৰ মানে গাছ কটা মানুহ হৈছে, সেইকাৰণে চাউলটো ময়ো বহাই দিছোঁ। ইফালে ইয়াৰ চাউলটো বহাই দি মেলি লাৰি চাৰি আছোঁ। আৰু অকণমানতে এনেকৈ লাৰি পিনে আৰু পানী দি ধুনীয়াকৈ হুইচেল এটা বা দুটা মাৰি দিলি হৈ যাব। আজি দোৱা কৰিব, সেইকাৰণে একদম ৰহুন পিঁয়াজ আদা এইবিলাক গোটেই একেবাৰে দমাই লৈছি মায়ে। তামাম ট্ৰেক্টৰ চলি আছে, মানে আমাৰ এই নতুনকৈ ৰাস্তা বনাইছোঁ। এয়া একদম ধুনীয়া দীঘলকৈ ৰাস্তাটো নতুনকৈ বনাইছে। আৰু এই আমাৰ বাৰু মাটি তোলা হৈছে, তো তথাপিতো মানে ইমান ট্ৰেক্টৰ চলি থকা ঘৰৰ ভিতৰত একদম ধূলা, বহুত ধূলা আহি পৰে। ক'ত গৈছিলিনো ইমান দেৰি হ'ল যি? আমি গ্ৰুপৰ মিটিঙত গৈছিলোঁ। গোটৰ মিটিঙত গৈছিলোঁ। এই হেৰি মামাই যি তাই গাছৰ পুলি ৰুবা দিছিল, গছৰ পুলিটো ৰুলি, পইচাটো দিলা নাই তোমালোকক? মামাই আমাক ঠগালা। 10,000 টকা দিয়া কথা আছিল। 10,000 টকা দিম বুলি আজিও ঠগে, এইটো মাহতো কৈ দিম, সেইটো মাহতো কৈ দিম বুলি ঠগে থাকে। যাতে আমাৰ শাৰী আৰু চেণ্ডেল ছিঙি থাকে হ'ল, পইচাই নিদিলা। হয় নেকি? এইবাৰ তোমালোকে অপেক্ষাত থকা দিব আৰু মামাই পইচাটো। এতিয়া মামাই নমৰা আগতে দিলে ভাল আছিল। আমি মৰোহে মামাই পইচা দিওঁতে পইচাটো দিলে কি কি কৰিম বুলি আশা মান দি আছিলিনো? আমি হাঁহ মুৰ্গী পুহিম, ছাগল গৰু পুহি পেলাই আকৌ নতুনকৈ কানি কাপোৰ ল'ম, চেণ্ডেল তেণ্ডেল কিনিম আৰু। এতিয়া চাহ খাই আছা? আমি চাহ খাইছোঁ। ধুনীয়া বগৰী লৈ আছা? বগৰী লৈ আহিছোঁ। ইফালে ইয়াৰ বগৰী ধুনীয়াকৈ মই মানে চালনীত হেৰি কৰি লৈছোঁ, তাৰপিছত এতিয়া মেলি দিম ৰ'দত। ক'ৰ পৰা আহিলা? তুমি ক'ৰ পৰা আহিলা? ঘৰৰ পৰা আহিছা? ভোক লাগিল নেকি? ভিডিঅ' বনাই আছো, বিয়া পাতিবা নেকি? হয় নেকি? হ'ব আৰু পিছত বিয়া পাতিম। 27 হ'ব। 27 নহয়, 27 আমি কইনা চাবা যাম, তাৰপিছত 28 মানত আমি বিয়া পাতিম। না 27 লাষ্টত? এই নৰা বহুত দিন হ'ব নহয় তেতিয়ালৈকে। খবৰ আকৌ তোমাৰ কেনেকুৱা? সেইদিনা সৰস্বতী পূজাত গেলি পুৰা সৰস্বতী চাই আহিলি আৰু নেকি? ধুনীয়াকৈ পোলাওটো খাবৰ কাৰণে লৈছোঁ। খাই মেলি লৈ ৰ'ব কেনেকুৱা হৈছে, খাই মেলি কৈ আছোঁ। খাবৰ কাৰণে আলু ভাজি আৰু দালি বনাম বুলি পিনে দালি বহাই থৈছে বৌৱে। ময়ো আলু ধুনীয়াকৈ কুটি মেলি ধুই মেলি আনি পিনে আলুটো ভাজি দিওঁ। তো গাটো ধুওঁ একেলগে, কামখিনিও হ'ল যিহেতু। গা পা ধুই মেলি এতিয়া ধুনীয়াকৈ ভাতটো খাবৰ কাৰণে ওলাইছোঁ। ভাতটো খাই লওঁ ধুনীয়াকৈ, আলু ভাজি আৰু ভাত নৰ্মেল। গধূলি হ'ল যিহেতু খুৰীমা আহিছে, আঞ্জা বনাব এতিয়াই। কাৰণ মানে 7টামান বজাত আহিবই নহয় দোৱা কৰিবৰ কাৰণে, সোনকালে বনাই মেলি আজৰি হ'ব লাগিব। দালি বনাব আছে আৰু কিবা কিবি আইটেম আছেতো বনাব লাগিব, সেইকাৰণে বনাবৰ কাৰণে আহিছে। পাকঘৰত বনাই আছে, তো আপোনালোকক মই দেখুৱাই আছোঁ। ৰ'ব, বনালাই নেকি? বনালোঁ।
ইমান সোনকালে কিয় আঞ্জা বনালা গধূলি হ'লে আৰু 8টা বাজি আছে 8টা বজাত আহিব আলহী বলহী দিয়া বনাই থাক আঞ্জাও বনাই আছে এইফালে মাছ ফ্ৰাই কৰি আছে কৰিবৰ কাৰণে যিহেতু মানুহ আহিব আৰু জোনাব মাতা হৈছে সেইকাৰণে ধুনীয়াকৈ এয়া চোতালতে পাৰি দিছে তিৰপাল পাৰি দি পেলাই তাতে আহি পিনে যোৱা কৰিব তো আপোনালোকক মই দেখাই থাকিম তো ভিডিঅ'টো চাই থাকক পঢ়ি আছিলোঁ পঢ়ি থাকি মেলি উঠি গৈছোঁ তাতে খুৰী আম্মাহঁতেনো কি কৰিছে বুলি পিনে এইফালে ভাতটো বহাই দিলে ধুনীয়াকৈ এইফালে দালিটোও বনি আছে তো এয়া দোৱা কৰিবৰ কাৰণে মানুহ আহিল এয়া দোৱা কৰি আছে আৰু মানুহ আহিব বাকী আছিলে বাৰু লাহে লাহে আহি আছে আৰু তেওঁলোকৰ কাৰণে এয়া ভাতটো ৰেডি কৰি মেলি আজৰি হৈছে আৰু খুৰী আম্মাহঁতে দিব লাগিছে বাৰু মোক সিংকে দিম গোটেইবিলাকে এতিয়া বহি আছোঁ আৰু ভণ্টিও আহি পেলাই ময়ো অকণমান টাইম পঢ়িলোঁ এইও ঘৰত যাই অকণমান টাইম পঢ়ি মেলি আহিল আৰু এতিয়া বোলে ধুনীয়াকৈ মানে খানাটোৰ খাৱাত অকণমান প্ৰব্লেম আছে মানে এই অকণমান বেমাৰ হৈ আছে সেইকাৰণে মই মাংস খাব নোৱাৰোঁ গাইছ মোৰ বহুত হেভি দুখ মানে মই দালি দি ভাত খাব লাগিব মাছ আছে নহয় মাছেদি খাব পাৰিবি মোৰ মাছটো ইমান কৈছা নে নাই মানে মনত পৰিছে নে নাই নাই ভিডিঅ'টোতো চাব সেইফালেতো ক'ব মোক লাগি বোলে মনত পৰা নাই সেনেকৈ ক'ব নহয় তেতিয়া খাবৰ কাৰণে বহিলে সদায় ভাত নাই দেই চবখন এতিয়া ভাতটো ভাত পানী খাই বৈ আজৰি হ'ল আৰু আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট লগতে নতুনকৈ আছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আজিৰ ভিডিঅ'টো যদি কিবা মানে ভুল ভ্ৰান্তি হৈছে সেইটো নিজৰ বুলি ভাবি ধৰি নাথাকিব আৰু আজিলৈ বাই আকৌ লগ নতুন এটা ভিডিঅ'ত